অসমীয়াৰ ৰক্ষা কবচ NRCত প্ৰতীক হাজেলাৰ একনায়কত্ববাদ NRCৰ সৈতে সম্পৰ্ক ৰাখিব নিবিচাৰে দক্ষ অসমীয়া বিষয়াই দেৱেশ্বৰ মালাকাৰে অব্যাহতি বিচাৰিছে NRCৰ পৰা জাতিৰ অভিশাপৰ ভয় নে আন কাৰণত NRCৰ পৰা অব্যাহতি পাব বিচাৰিছে দেৱেশ্বৰ মালাকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ কৰ্মকাণ্ডৰ অতিষ্ঠ একাংশ অসমীয়া বিষয়া যাৰ পৰিণতিত NRCৰ কাৰ্যবাহী সঞ্চালক পদৰ পৰা অব্যাহতি বিচাৰিছে দেৱেশ্বৰ মালাকাৰে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে বহু যুঁজ বাগৰৰ অন্তত আৰম্ভ হৈছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম ডাটা এন্ট্ৰি এক্সিকিউটিভৰ দৰমহাত চান কাঢ়ি খোৱা অনা অসমীয়া বিষয়া প্ৰতীক হাজেলাৰ জাতিধ্বংসী কাৰ্যকলাপত বিতুষ্ট হৈ NRCৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছে ইজনৰ পিছত সিজন অসমীয়া বিষয়াই জাতিৰ অভিশাপৰ ভয়ত NRCৰ পৰা অব্যাহতি বিচাৰি পত্ৰ কাৰ্যবাহী সঞ্চালকৰ দেৱেশ্বৰ মালাকাৰে অব্যাহতি বিচাৰি পত্ৰ দিছে পাৰ্চনেল বিভাগলৈ এজন সৎ বিষয়া হিচাপে খ্যাতি অৰ্জা দেৱেশ্বৰ মালাকাৰে NRCৰ পৰা অব্যাহতি ল'ব বিচৰাটোৱে স্পষ্ট কৰিছে NRCৰ ভিতৰত চলি থকা চৰম অৰাজকতাৰ ছবিখন কি চলিছে NRCৰ ভিতৰ চৰাত কিয় অব্যাহতি ল'ব বিচাৰিছে দেৱেশ্বৰ মালাকাৰে তথ্য অনুসৰি NRCত সাক্ষী গোপাল আছিল অসমীয়া IAS বিষয়া দেৱেশ্বৰ মালাকাৰ NRCত কোনো ত্ৰুটি আঙুলিয়াই দিলেই গৰজি উঠিছিল প্ৰতীক হাজেলা NRCক লৈ প্ৰতীক হাজেলাৰ ল'ৰা ধেমালি আৰু ৰুঢ় স্বভাৱৰ বাবে অতিষ্ঠ হৈ হিতেশ চন্দ্ৰ দেৱশৰ্মাৰ পিছত NRC কাৰ্যবাহী সঞ্চালক পদ এৰিব বিচাৰিছে দেৱেশ্বৰ মালাকাৰে আনকি শাসনৰ গাড়ীত দখল কৰিয়েই NRCক সৰ্বাধিক গুৰুত্ব দিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও উচ্চতম ন্যায়ালয়ৰ ধমক খাইছিল প্ৰতীক হাজেলাৰ বাবেই সময় থাকোঁতেই খিলঞ্জীয়া ৰক্ষাৰ বাবে সৰব হৈ থকা দল সংগঠন আৰু জাতীয় নায়কৰ চৰকাৰে উচ্চতম ন্যায়ালয়ক NRCৰ প্ৰকৃত ছবিখন দেখুৱাই নিদিয়ে তেন্তে অসমীয়া জাতিৰ ভৱিষ্যত ঘোৰ অন্ধকাৰ কেমেৰা পাৰ্চন নবৰ সৈতে প্ৰাঞ্জল বৰাৰ ৰিপৰ্ট প্ৰতিদিন টাইম